I'm Rishika Boran. Welcome back to my another mini vlog. So, আজি আমি আহিছো ethnic food খাবলৈ. So, ক'ত আহিছো? বহুতটা ব্লগত মই দেখি আছিলোঁ যে হোটেল পাৰিজাতত বহুত টেষ্টি খানা পায়, বহুত টাইপছৰ হয়, বহুত ভেৰাইটি থাকে। তো মই আজি নিজে চেক আউট কৰিবলৈ আহিছোঁ। লেটছ গ'। খানা কেনে ৰখি আছো খানা কেনে ৰখি আছে মা কি খাবা এয়া আহি গ'ল আমাৰ খানা টন টন কলডিল ভাজি কচু এইটো লাই পাতৰ চাটনি এটা সালাদ ওকে এইটো বুটৰ চাটনি ওকে এইটো ধনিয়া চাটনি ওকে এইটো আলু পিটিকা বেঙেনা পিটিকা বিলাহী পিটিকা কলডিল ভাজি এইটো এটা শাক ভাজি আৰু এইটো খাৰ ওকে এইটো এটা ড্ৰাই মিক্স চব্জি এটা ওকে এইটো আলু ভাজি ওকে থ্যাংক ইউ চ' ধ্ৰুৱদাই কৈছিলে যে ইয়াত 19টা ভেৰাইটি আছে চ' আজি এতিয়া মই নিজে এতিয়া চেক আউট কৰিম ঠিক আছে চ' ষ্টাৰ্ট কৰিছোঁ আমাৰ 19টা আইটেম ইয়াত আছে বাট ভেজ থালি বুলি ক'বলৈ গ'লে আই গেছ 15টা আছিলে বাট 15টা ভেৰাইটি ইন ওৱান ভেজ ডিছ এইটো কি হয় বাৰু অ'কে পাতত দিয়া মাছ অ'কে মুড়ি ঘণ্টা बहुत टेस्टी खाना बहुत टेस्टी बहुत खाना आप लोग कहीं बोल खाबो ये खास बहुत टेस्टी खाना সোৱাদ ন स्वाद बहुत टेस्टी I'm sorry, I was wrong because 15টা আইটেম নহয় আকৌ 3টা আইটেম তেওঁলোকে এড কৰিছে মাছৰ মুড়ি ঘণ্টা আৰু এই দুটা নাম তেওঁলোকে ক'লে মোৰ ইমান মনত নাই বাট তেওঁলোকে 18টা আইটেম মাছৰ পেটু চ' তেওঁলোকে 18টা আইটেম এড কৰিছে এখন থালিত লাইক ইটছ ষ্টুপেণ্ডাছ খানাটো বহুত টেষ্টি আছিলে থেংক ইউ এণ্ড বাই বাই